নমস্কাৰ আজি আমাৰ ঘাইঘৰত আছে বছৰেকীয়া আৰু এয়া গোটেই পৰিয়াল মেলি আশীৰ্বাদ লৈছে ভকতৰ ওচৰত মই অকনমান দেৰি পাছতে গা পা ধুই আজৰি হলো ভাবিলো আপোনালোককো অকনমান দেখাও আৰু এয়া আমাৰ নাম পাতি অকনমান দেখালো আৰু এটা প্ৰসাদ খালো প্ৰসাদ খোৱা অলপ দেৰি পাছতে ভাত খাব হৈয়ে যায় মই অকনমান ব্যস্ত থাকিলো কাৰণে ভিডিও উঠাব নাপালো মই যেহেতু ব্ৰত নিৰামিষ খাইছো তাকে অকনমান দেখাই দিলো আৰু আজি দিনটো এনেকৈ গ'ল আকৌ লগ পাম নেক্সট এটা ব্লগত আজিলৈ ইমানেই বাই